শ্ৰীলংকাত বৰ্তমান খাদ্য, কাগজ, পেট্ৰল, ডিজেল, গেছ চিলিণ্ডাৰ, দৰৱ, বিজুলীৰ নিচিনা মানুহৰ জীৱন যাপনৰ বাবে দৰকাৰী প্ৰাথমিক বস্তুৰ অভাৱ। শ্ৰীলংকাৰ সাধাৰণ জনতাই ডিজেল, পেট্ৰল ল'বৰ বাবে ঘণ্টা ঘণ্টা লাইন ল'ব লগা হৈছে। প্ৰত্যেক পেট্ৰল পাম্পত তেল বিলাবলৈ শ্ৰীলংকান সৈনিক নিয়োগ কৰা হয়। কাগজৰ কমিৰ বাবে শ্ৰীলংকাত ল'ৰা-ছোৱালীয়ে পৰীক্ষাত বহিব পৰা নাই। বিজুলীৰ নাটনিৰ বাবে মানুহৰ ঘৰ, হস্পিটেল, স্কুল, অফিচ আদি ঠাই অন্ধকাৰে আৱৰি ধৰিছে। মানুহে দিনত 13 ঘণ্টা পৰ্যন্ত বিজুলী নোহোৱাকৈ থাকিব লগাত পৰিছে। চৰকাৰে বিজুলী বচাবলৈ ষ্ট্ৰীট লাইটসমূহ বন্ধ কৰি ৰাখিছে। এনেধৰণৰ বস্তুৰ নাটনিৰ বাবে বস্তুৰ দামে আকাশ চুইছে। উদাহৰণস্বৰূপে 1 কেজি চাউলৰ দাম 200 টকা, 400 মিলিলিটাৰ গাখীৰৰ দাম 800 টকা, এটা গেছ চিলিণ্ডাৰৰ দাম 4200 টকা, 1 কেজি চেনিৰ দাম 200 টকা পৰ্যন্ত বাঢ়িছে। অৱশ্যে এই হিচাপটো শ্ৰীলংকান টকাত দিয়া হৈছে। বৰ্তমান শ্ৰীলংকাত পেট্ৰলৰ দামত 92% আৰু ডিজেলৰ দামত 76% বাঢ়িছে। এইবাবে বৰ্তমান 1 লিটাৰ পেট্ৰলৰ দাম 300 টকাতকৈ বেছি আৰু 1 লিটাৰ ডিজেলৰ দাম 230 টকাতকৈ বেছি বাঢ়িছে। এনেবোৰ কাৰণত শ্ৰীলংকাৰ সাধাৰণ জনতাই ৰাস্তাতে আন্দোলন কৰে। এই কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, নহয়নে? কিন্তু আপুনি জানেনে শ্ৰীলংকাৰ এনে অৱস্থা হোৱাৰ কাৰণ কি? শ্ৰীলংকাৰ এনে অৱস্থা হোৱাৰ বহু কাৰণ আছে, কিন্তু ইয়াৰ মূল কাৰণ হ'ল এই পৰিয়াল। মই এনেধৰণৰ কোৱাৰ কাৰণ কি? এই ভিডিঅ'টো শেষলৈকে চাওক, আপুনি নিজেই বুজি পাই যাব। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। চাওক, শ্ৰীলংকাৰ ৰাজনীতি হওক বা চৰকাৰ হওক বা অৰ্থনীতি হওক, চলিত এটা দশকৰ পৰা ৰাজাপক্সা চৰকাৰৰ হাতত আছে। এই ৰাজাপক্সা চৰকাৰৰ আৰম্ভণি বুলি ক'লে মহেন্দ্ৰ ৰাজাপক্সাৰ পৰাই হৈছে বুলি ক'ব পাৰি। তেওঁ 2004 চনত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হয় আৰু 2005 পৰা 2015 তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদত থাকে আৰু 2019 চনত তেওঁ আকৌ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁৰ ডাঙৰ পুত্ৰ নমল ৰাজাপক্সা মাত্ৰ 24 বছৰ বয়সত সংসদত প্ৰৱেশ কৰে আৰু ৰাজাপক্সা চৰকাৰত তেওঁ মিনিষ্ট্ৰী অৱ ইউথ এণ্ড স্পৰ্টৰ পদত থাকে। মহেন্দ্ৰ ৰাজাপক্সাৰ দ্বিতীয় পুত্ৰ ইউচিয়া ৰাজাপক্সা তেওঁ চিফ অৱ ষ্টাফ হয়। এই ৰাজাপক্সা পৰিয়ালৰ দ্বিতীয়জন সদস্য হ'ল গোটাবায়া ৰাজাপক্সা, যি বৰ্তমান শ্ৰীলংকাৰ প্ৰেছিডেণ্ট। তেওঁ নৱেম্বৰ 2019ত প্ৰেছিডেণ্টৰ পদত শপত গ্ৰহণ কৰে। যি সময়ত মহেন্দ্ৰ ৰাজাপক্সা শ্ৰীলংকাৰ প্ৰেছিডেণ্ট আছিল, সেই সময়ত গোটাবায়া ৰাজাপক্সা শ্ৰীলংকাৰ ডিফেন্স ছেক্ৰেটাৰী হিচাপে কাম কৰিছিল। এই পৰিয়ালৰ তৃতীয়জন সদস্য হ'ল চমল ৰাজাপক্সা। মহেন্দ্ৰ ৰাজাপক্সা শ্ৰীলংকাৰ প্ৰেছিডেণ্ট থকাৰ সময়ত তেওঁ সংসদৰ স্পীকাৰ ৰূপে সংসদত প্ৰৱেশ কৰে। ইয়াৰ পাছত তেওঁ শ্বিপিং এণ্ড এভিয়েশ্যনৰ মিনিষ্টাৰ হয় আৰু 2019ত তেওঁক ইৰিগেশ্যন ডিপাৰ্টমেণ্ট দিয়া হয়। তেওঁৰ ডাঙৰ পুত্ৰ শচীন্দৰ ৰাজাপক্সা এগ্ৰিকালচাৰ মিনিষ্টাৰ আৰু তেওঁৰ আনটো ল'ৰা চমিন্দৰ ৰাজাপক্সা ডাইৰেক্টৰ হয় শ্ৰীলংকান এয়াৰলাইন্সৰ। এই ৰাজাপক্সা পৰিয়ালৰ চতুৰ্থজন সদস্য হ'ল বাচিল ৰাজাপক্সা। তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিল শ্ৰীলংকাৰ। তেওঁ এজন আমেৰিকান শ্ৰীলংকান হয়। তেওঁক সংসদত আনিবৰ বাবে মহেন্দ্ৰ ৰাজাপক্সাই সংবিধানত সাল সলনি কৰে। আজি শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ পাছত তেওঁৰো হাত আছে। তেওঁৰ ওপৰত দুৰ্নীতি, টকা পইচাৰ হেৰফেৰৰ বহুত কেছ আছে। আপুনি জানি আচৰিত হ'ব, তেওঁক মিষ্টাৰ 10% বুলি কোৱা হয়, কাৰণ তেওঁ প্ৰত্যেক কামৰ ওপৰত 10% কমিশ্যন বিচাৰে। মুঠৰ ওপৰত আপুনি এই কথা ক'ব পাৰিব যে শ্ৰীলংকাত ৰাজাপক্সা পৰিয়ালৰ একোনা একোটা বাট চলে। শ্ৰীলংকাৰ প্ৰমুখ মন্ত্ৰী পদসমূহ ৰাজাপক্সা পৰিয়ালত থকাৰ বাবে শ্ৰীলংকাৰ বছৰীয়া বাজেটৰ 75% টকা নিয়ন্ত্ৰণ কৰে ৰাজাপক্সা পৰিয়াল। আপোনাৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে ৰাজাপক্সা চৰকাৰ ইমান পৰিয়াল কেন্দ্ৰিক আৰু দুৰ্নীতিগ্ৰস্ত হোৱাৰ সত্ত্বেও ইমান বছৰে শ্ৰীলংকাৰ মানুহে তেওঁলোকক শাসন কৰাৰ সুবিধা কিয় দিলে? চাওক, এই কথা জানিবলৈ আমি জানিব লাগিব শ্ৰীলংকাৰ জনসংখ্যাৰ বিষয়ে। শ্ৰীলংকাৰ জনসংখ্যাৰ 70.1% চীনালিছ বুদ্ধিষ্ট হয়, 12.6% হিন্দু তামিল, 9.7% মুছলিম, 6.2% ৰোমান কেথলিক আৰু 1.4% অন্যান্য খ্ৰীষ্টান। ৰাজাপক্সা পৰিয়াল যিহেতু চীনালিছ বুদ্ধিষ্ট হয় আৰু দেশৰ বেছিভাগ জনসংখ্যা চীনালিছ বুদ্ধিষ্ট, সেইবাবে ৰাজাপক্সা পৰিয়ালে চীনালিছ বুদ্ধিষ্ট মানুহক সদায় সুখী কৰি ৰাখিছিল আৰু অন্য সম্প্ৰদায়ৰ মানুহক দমাই ৰাখিছিল। উদাহৰণস্বৰূপে যদি চোৱা যায়, তেতিয়া ক'ব পাৰি যে হিন্দু তামিলসকলক শ্ৰীলংকাত তেওঁলোকৰ প্ৰতি কৰা ভেদভাৱৰ বাবে নিজৰ এখন স্বাধীন দেশ বিচাৰি LTTE যি গৃহযুদ্ধ ঘোষণা কৰিছিল শ্ৰীলংকাৰ চৰকাৰৰ লগত, এই LTTE নিষ্ঠুৰ হাতেৰে দমন কৰিছিল ৰাজাপক্সা চৰকাৰে 2009 চনত। এই দমন কাৰ্য ইমান নিষ্ঠুৰ আছিল যে LTTEৰ সদস্যৰ লগতে 40,000 নিৰ্দোষী তামিল নাগৰিকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল। অৱশ্যে সেই ঘটনাৰ ওপৰত বহুতে ইণ্টাৰনেশ্যনেল ইনকুৱাৰী বিচাৰিছিল। সেই সময়ৰ প্ৰেছিডেণ্ট মহেন্দ্ৰ ৰাজাপক্সা আৰু সেই সময়ৰ ডিফেন্স ছেক্ৰেটাৰী গোটাবায়া ৰাজাপক্সা, মানে বৰ্তমান শ্ৰীলংকাৰ প্ৰেছিডেণ্টৰ ওপৰত, কিন্তু ইয়াৰ অনুমতি আজিও দিয়া নহয়। এনেধৰণে চীনালা বুদ্ধিষ্টসকলক সুখী কৰি ৰখাৰ বাবে শ্ৰীলংকাত ইমান বছৰে শাসন কৰে ৰাজাপক্সা পৰিয়াল। ৰাজাপক্সা পৰিয়ালে শ্ৰীলংকাৰ শাসনত থাকিবলৈ সকলো কাম কৰিছিল, লাগিলে সেই কামে দেশৰ অনিষ্টই নকৰক কিয়। উদাহৰণ হিচাপে হাম্বনটোটা পোৰ্টৰ কথা ক'ব পাৰি, যিটো পোৰ্ট আজি শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণৰ ভিতৰত এটা বুলি ক'ব পাৰি। চাওক, যেতিয়া মহেন্দ্ৰ ৰাজাপক্সাই হাম্বনটোটা পোৰ্ট বনাব বিচাৰি আমেৰিকা আৰু ভাৰতৰ পৰা লোন বিচাৰে, তেতিয়া আমেৰিকা আৰু ভাৰতে মানা কৰি দিয়ে আৰু লগতে এই বুলি কয় যে হাম্বনটোটা পোৰ্ট বনাই ইমান লাভ নহ'ব, শ্ৰীলংকা চৰকাৰে যেনেদৰে ভাবিছে। এই পোৰ্ট বনাই কোনো লাভ নাই। পৃথিৱীৰ বহু অৰ্থনৈতিক বিদেও এই কথা কয় যে হাম্বন
হাম্বানটোটা পোর্ট বনাই শ্ৰীলংকাৰ কোনো লাভ নহয়, ওলোটা লোকচানে হ'ব। কিন্তু মহিন্দা ৰাজাপক্সাই এই কথা মনা নাছিল আৰু তেওঁ চাইনাৰ পৰা $8 বিলিয়ন লোন লৈ হাম্বানটোটা পোর্ট বনায় আৰু এই প্ৰজেক্ট সম্পূৰ্ণৰূপে ফেল হয়। আৰু আজি চাইনাক টকা ঘূৰাব নোৱাৰে 99 বছৰৰ বাবে চাইনাৰ কোম্পানীক এই পোর্ট লিজত দিবলগীয়া অৱস্থা হৈছে। এই হাম্বানটোটা পোর্ট বনালে শ্ৰীলংকাৰ লোকচান হ'ব বুলি সকলোৱে কোৱাৰ পাছতো মহিন্দা ৰাজাপক্সাই কিয় হাম্বানটোটা পোর্ট বনাইছিল জানেনে? ৰাজনীতিক লাভৰ বাবে। আচলতে ৰাজাপক্সা পৰিয়ালটো হাম্বানটোটাৰ বাসিন্দা হয় আৰু নিজৰ মানুহখিনিক সুখী কৰিবলৈ এই পোর্টটো বনাইছিল মহিন্দা ৰাজাপক্সা। ৰাজাপক্সা চৰকাৰে 2010 চনত বহু দেশৰ পৰা লোন লৈ নিজৰ দেশৰ উন্নতি কৰিবৰ বাবে, যেনে ভাৰত, জাপান, চাইনা, আমেৰিকাৰ নিচিনা দেশৰ পৰা। তাৰ উপৰিও IMFৰ পৰা 16 বাৰ লোন লয়। কিন্তু শ্ৰীলংকাৰ ইমান উন্নতি কৰিব নোৱাৰে, কাৰণ লোনৰ বেছিভাগ টকা নেতাসকলৰ পকেটত যায়। ফলত দেশৰ GDPতকৈ বেছি টকা প্ৰয়োজন হয় লোনৰ কিস্তি মাৰিবলৈ। এনেবোৰ কাৰণৰ কাৰণে দেশত অৰ্থনৈতিক সংকটৰ নিচিনা সমস্যা সৃষ্টি হয়। তাক শ্ৰীলংকাৰ যি অৰ্থনীতি ই নকৰে শ্ৰীলংকাত ফুৰিবলৈ অহা বিদেশী পৰ্যটক আৰু চাহ, ৰবৰ আৰু নাৰিকল অন্য দেশত ৰপ্তানি কৰি অন্য দেশত বিক্ৰী কৰি। কিন্তু শ্ৰীলংকাত হোৱা বোমা বিস্ফোৰণত 45 জন বিদেশী পৰ্যটকৰ মৃত্যুৰ বাবে বিদেশী পৰ্যটকে শ্ৰীলংকাত ফুৰিবলৈ আহিবলৈ ভয় কৰে। আৰু কেইদিনমানৰ পাছত অহা কৰোনা মহামাৰীৰ বাবে শ্ৰীলংকাৰ পৰ্যটন ক্ষেত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হয়। ফলত দেশত চলিত অৰ্থনৈতিক সংকট আৰু ডাঙৰ হয়। আৰু যি অলপ বাকী আছিল গোটাবায়া ৰাজাপক্সাই সেইখিনিও শেষ কৰি শ্ৰীলংকাৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পেলায়। কেনেদৰে চাওঁ আহক। গোটাবায়া ৰাজাপক্সাই নিজৰ নিৰ্বাচনী প্ৰচাৰত এই কথা কয় যে শ্ৰীলংকাত তেওঁ টেক্স 15% পৰা কম কৰি 8% কৰি দিব আৰু শ্ৰীলংকাক ৰাসায়নিক খেতিৰ পৰা জৈৱিক খেতিৰ দিশত আগবঢ়াই নিব। আৰু তেওঁ নিৰ্বাচনত জয়ী হৈয়ে এই সময়ৰ অৰ্থনৈতিক পৰিস্থিতিৰ কথা মনত নাৰাখি দেশত 15% পৰা 8% কৰি দিয়ে টেক্স। ফলত চৰকাৰ হাতত টকাৰ অভাৱ আৰু কোনো পৰিকল্পনা নকৰাকৈ হঠাৎ ৰাসায়নিক সাৰত বেন লগাই দিয়াৰ ফলত দেশৰ খেতিত উৎপাদনত 50% কমি আহে। ফলত শ্ৰীলংকাই চাহ, ৰবৰ আৰু নাৰিকল অন্য দেশত ৰপ্তানি কৰি যি টকা উপাৰ্জন কৰে সেই টকাৰ বাট বন্ধ হয়। পৰিস্থিতি এনে হয় যে ধান খেতি, চব্জি, ফল মূল আদিৰ খেতিটো 50% কমি যোৱাৰ বাবে অন্য দেশৰ পৰা এই বস্তু কিনিব লগা হয়। ইয়াৰ ফলত দেশত বস্তুৰ দাম বাঢ়ি যায়। মুঠৰ ওপৰত যি উপায়েৰে দেশত টকা আহে সেই ক্ষেত্ৰৰ পৰা টকা হোৱা বন্ধ, যেনে পৰ্যটন, টেক্স, চাহ, ৰবৰ আৰু নাৰিকলৰ ৰপ্তানি। মানে চৰকাৰৰ হাতত টকা নাই, দেশত খাদ্যবস্তু উৎপাদন কম হোৱাৰ বাবে দেশত খাদ্যবস্তুৰ অভাৱ আৰু আগত লোৱা লোনৰ কিস্তি দিবৰ বাবে টকাৰ অভাৱ। এনেবোৰ কাৰণত আজি শ্ৰীলংকা সম্পূৰ্ণৰূপে দেউলীয়া। এনেবোৰ কাৰণৰ বাবে মই এই কথা কৈছিলোঁ যে ৰাজাপক্সা পৰিয়াল শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ বুলি। পিছে আপোনালোকৰ মতামত কি মোক কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, এই কথাসমূহ মই নিজে কোৱা কথা নহয়, এই সকলো কথা আপুনি যদি গুগলত চাৰ্চ কৰে তেন্তে পাব। বাৰু যি কি নহওক, কেনে পালে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। এনেধৰণৰ ভিডিঅ' চাই থাকিব। মই অলপ পাম তাত নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ, গুড বাই।